बाक्सा जिल्लानि बरबारि पुलिस थाना सिंनि नयाबस्ति खैरानि देबसरा गामिनि महेश बर' आरो रिता बर'नि फिसाज्ला राजा बर'खौ थांनाय 7 जुनाव हरनि 10 रिंगासोआव माधव कलिता मुंनि सासे दुथाङा गोबौ हाथियारजों खाफालाव दाननानै जखम खालामो। गाग्लोबजानाय राजा बर'आ जाथायनि सोमोन्दै फोरमायनाय बायदियैब्ला 7 जुननि हराव हाले एवग्रा ट्रेक्टरनि थाव आरसि टलनि सासे गलानिफ्राय लानानै न' फारसे फैफिनबाय थानाय समावनो नयाबस्ति बाथौ आश्रम फरायसालि खाथिनि लामायाव माधव कलिता मुंनि सासे दुथाङा गोबौ हाथियारजों खाफालाव दाननानै होयो। दायनिगिरि माधव कलितानि हेंथायै बरबारि थानायाव अजद होनाय जादोंमोनब्लाबो नाथाय दासिमबो पुलिसा माधव कलितानि हेंथायै जेबो राहा लायैनि अजद खालामदों। 7 तारिखे হৈছে তো আমি তাৰমানে ডিজেল শেষ হোৱাৰ কাৰণে ডিজেল আনিবলৈ গৈছোঁ 80 তলৰ পৰা ঘূৰি আহোঁতে তাৰমানে এহেঁতে বাটত 4-5 জনমান মানুহ আছিল বাগাত দি পেলাই তাতে হৰণ দিছিলোঁ। হৰণ দিওঁতে এহেঁতে পটাপটকৈ উঠি পেলাই ডাইৰেক্টলি আমাক এটেক কৰাইছে। বোলে কোনো কথা নাই, কোনো বাতৰা নাই, ডাইৰেক্টলি এটেক কৰা হয়। মই গোটেইকেইটা তাৰমানে একজনক চিনি পালোঁ মাধৱ কলিতা বুলি। চিনি পোৱাৰ লগে লগে ইয়াৰ নাম কোৱাৰ লগে লগে বাকী কথাটো গোটেই পলাইছে চিনি পাব বুলি। তাৰপিছত আমাৰ লগৰীয়াকেইটা যিটো কোলালী আছিল প্লাছ আমাৰ দাদা আছিল, দাদা থাকিলে এহেঁতে তাৰমানে মোৰ বেছি আঘাতটো বেছিকৈ চিৰিয়াছ বুলি ভাবি পেলাই মোক টানি লৈ আহিছে। ডাইৰেক্টলি মোৰ মেডিকেলত পঞ্চাইছে মানে মুছলপুৰ মেডিকেলত। তাৰপিছত নেক্সট দিনা আহি পেলাই 8 তাৰিখে আমি তাৰমানে বৰবাৰি থানাত কেছ দিছোঁ মাধৱ কলিতাৰ নামত। তাৰমানে মাধৱ কলিতাৰ নামত কেছ দিলে এতিয়া মানে একো ন্যায় পোৱা নাই আৰু আমি ন্যায় লাগে আমাক, কিবা একশ্যন লোৱা নাই এহেঁতে, তেনেকুৱা একোৱেই নাই মানে। আমি তেনেকুৱা কাজিয়া ভেজাল কৰা আজিকালি ৰেকৰ্ডো নাই কাৰোৰ লগত আৰু কৰি পোৱাও নাই। তাৰমানে এহেঁতে এটেক কৰাটো তাৰমানে আজকাই কৰিছে, বোলে মানুহ চিনি পালে কৰিছে না বোলে আজকাই কৰিছে এইটোতো এতিয়া ক'ব নোৱাৰিম মই। কাৰণ কি কোনো কথা নাই বতৰা নাই, ডাইৰেক্ট গাড়ীৰ ওপৰত ডাইৰেক্ট এটেক কৰিলে যে সেইকাৰণে তাৰমানে কোনো ধৰিব পৰা নাই কিয় কাৰণে কৰিলে এটেক। जाथायनि सोमोन्दै मिथिनानै बाक्सा जिल्ला बनसुनि आफादगिरि रातुल रामसियारिनि दैदेननायाव बनसुआ राजा बर'नि खौरां लाहोयो। लोगोसे बाक्सा जिल्ला बनसुआ पुलिसा दायनिगिरिनि हेंथायै गोख्रों राहा लानांगौ होननानै दाबि खालामदों। बे बिथिङाव पुलिसा राहा लायाब्ला गोख्रों खुदिखांनाय हाबाफारि लागोन होननानैबो फोरमायो। যোৱা জুনৰ 7 তাৰিখে আমাৰ নয়াবস্তিৰ ৰাজা বড়ো নাম ব্যক্তিজনে তেল আনিব গৈছিলে ডিজেলৰ। এইটো আহি থকাৰ সময়ত মাধৱ কলিতা নামৰ ব্যক্তি এজনে চোকা অস্ত্ৰৰে প্ৰহাৰ কৰিছে আৰু এইটো ঘটনাক লৈ আমি ইয়াতে খবৰ কৰিব আহিছোঁ। আমি কঠোৰ ভাষাৰে এই ঘটনাটো নিন্দা কৰিছোঁ আৰু আমি পুলিচ আৰু প্ৰশাসনক বিনতি কৰিছোঁ যে দায়বদ্ধ লোকজনক সোনকালে এৰেষ্ট কৰিব লাগে আৰু আঘাতপ্ৰাপ্ত ব্যক্তিজনক উচিত ন্যায় দিব লাগে।